নমস্কাৰ বন্ধু বান্ধৱীসকল, আগৰ হিতেনে সোধা আপোনালোকক প্ৰশ্নটো আছিল অসমৰ ৰাজধানী দিছপুৰ হোৱাৰ পূৰ্বে কি আছিল? এই প্ৰশ্নটো শুদ্ধ উত্তৰটো হ'ল শ্বিলং। এই প্ৰশ্নটো শুদ্ধ উত্তৰ দিয়া প্ৰথম 10 গৰাকীৰ নাম হ'ল যদুকুমাৰ দেও, চন্দামিত্ৰা গোস্বামী, বিদ্যুৎ কুমাৰ, মঞ্জু পাত্ৰী, কুলদীপ তালুকদাৰ, যেনে তেনে, লক্ষ্মণ হুছেইন, এই অসম, দেৱাশিষ এছ ব্লগছ আৰু অভিমানী অভিজিত। আপোনালোকে শুদ্ধ উত্তৰটো কমেণ্ট কৰি জনোৱাৰ বাবে বহুত বহুত ধন্যবাদ। বন্ধু বান্ধৱীসকল, এই ভিডিঅ'টোত আপোনালোকৰ বাবে 5টা প্ৰশ্ন আগবঢ়াইছোঁ। প্ৰত্যেকটো প্ৰশ্নৰ উত্তৰ দিবলৈ আপোনালোকৰ হাতত থাকিব 5 ছেকেণ্ডকৈ। উত্তৰ দিবলৈ যদি 5 ছেকেণ্ডতকৈ অধিক সময় প্ৰয়োজন হয় তেন্তে ভিডিঅ'টো পজ কৰি ল'ব। আহকচোন পলম নকৰি ভিডিঅ'টো আৰম্ভ কৰোঁ। 1 নম্বৰ প্ৰশ্ন, কি প্ৰাণীয়ে জন্ম হওঁতে প্ৰায় 1 ইঞ্চি আৰু ডাঙৰ হোৱাত 5 ফুট পৰ্যন্ত ডাঙৰ হয়? সময় আৰম্ভ। এই প্ৰশ্নটোৰ উত্তৰটো হ'ল কেংগেৰু। 2 নম্বৰ প্ৰশ্ন, কি প্ৰাণীয়ে সন্তান জন্ম দিয়াৰ পাছত মানুহৰ দৰে কান্দে? সময় আৰম্ভ। এই প্ৰশ্নটোৰ উত্তৰটো হ'ল ভালুকে। হয় বন্ধুসকল, ভালুকে মানুহৰ দৰে কান্দিব পাৰে। 3 নম্বৰ প্ৰশ্ন, কি পক্ষীয়ে পোৱালি জন্ম দি গাখীৰ খুৱাই ডাঙৰ কৰে? সময় আৰম্ভ। এই প্ৰশ্নটোৰ উত্তৰটো হ'ল বাদুলি। 4 নম্বৰ প্ৰশ্ন, কি প্ৰাণীৰ তেজৰ ৰং নীলা? সময় আৰম্ভ। এই প্ৰশ্নটোৰ উত্তৰটো হ'ল অক্টোপাছ। হয় বন্ধুসকল, অক্টোপাছৰ তেজৰ ৰং নীলা। 5 নম্বৰ প্ৰশ্ন, কি প্ৰাণীৰ মূৰটো কটাৰ পাছত এসপ্তাহলৈকে জীয়াই থাকিব পাৰে? সময় আৰম্ভ। এই প্ৰশ্নটোৰ উত্তৰটো হ'ল পঁইতাচোৰা। হয় বন্ধুসকল, পঁইতাচোৰা মূৰটো কটাৰ পিছত এসপ্তাহলৈকে জীয়াই থাকিব পাৰে। বন্ধু বান্ধৱীসকল, আপোনালোকৰ বাবে এইটো প্ৰশ্ন, কি প্ৰাণীয়ে চকু নুমুদাকৈ শুৱে? এই প্ৰশ্নটোৰ শুদ্ধ উত্তৰটো আপোনালোকে কমেণ্ট কৰি জনাব। আমি অহা দিনত শুদ্ধ উত্তৰ দিয়া প্ৰথম 10 গৰাকীৰ নাম উল্লেখ কৰিম। ভিডিঅ'টো চাই যদি ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ কৰিব আৰু আপুনি যদি মোৰ চেনেললৈ প্ৰথম হৈছে ছাবস্ক্ৰাইব কৰিবলৈ প্লিজ নাপাহৰিব।